ᱥᱟᱱᱟᱢ ᱥᱟᱱᱛᱟᱲ ᱯᱟᱹᱴᱷᱩᱣᱟᱹ ᱥᱟᱶᱛᱟ ᱟᱥᱩ ᱫᱚ ᱵᱷᱟᱨᱚᱛ ᱨᱮᱱ ᱨᱟᱥᱴᱨᱚᱯᱚति ᱢᱟᱱᱚᱛᱤᱭᱟᱹ ᱫᱨᱚᱯᱚᱫᱤ ᱢᱩᱨᱢᱩ ᱠᱚ ᱧᱟᱯᱟᱢ ᱠᱮᱫᱮᱭᱟ। ᱥᱟᱱᱟᱢ ᱥᱟᱱᱛᱟᱲ ᱯᱟᱹᱴᱷᱩᱣᱟᱹ ᱥᱟᱶᱛᱟ ᱟᱥᱩ ᱫᱚ 3 ᱡᱚᱱ ᱢᱮᱢᱵᱟᱨ ᱵᱷᱟᱨᱚत ᱨᱮᱱ ᱨᱟᱥᱴᱨᱚᱯᱚति ᱫᱨᱚᱯᱚᱫᱤ ᱢᱩᱨᱢᱩ ᱧᱟᱯᱟᱢ ᱠᱟᱛᱮ आसाम रे मेनाक को सांताल शेड्यूल ट्राइब एसटी को नाम लगी अर्जी को सामांग दिया। चालावेन 2022 सेरमा रिया 11 सेप्टेम्बर रे आसाम रेन 9 गोटेन हथियार को सिदुब अकाद सेंगेल सस्ताब संगठन को मेनदो एससीएमए आपा एसटीएफ बीसीएफ आलना संगठन तुलुई आसाम सरकार और भारत सरकार समंग रे नवा दिल्ली रे ओका आदिवासी पिच एकट हुयन उना रिया दफा को इम्प्लीमेंट हुयुमा और आसाम रिया डुबदा ओका बछर बछर हुयुगो कान उना भारत सरकार जाते नेशनल पर्याय रे मिद धावे एमावा मा और आसाम रे मिना को सांताल को कॉन्स्टिट्यूशनल राइट बाबत रे आयमा को गपालमाराविना उना गपालमाराव रे आसू रेन प्रेसिडेंट मिंटू हेम्ब्रम वाइस प्रेसिडेंट राजेश टुडू जीएस दीपंकर हेम्ब्रम सेक्रेटरी बिमल सोरेन ऑर्गेनाइजिंग सेक्रेटरी प्रवीण टुडू एडवाइजर नरेन माझी एमान को सेटर को ताहेकना সদস্য ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসমৰ সমূহ সাঁওতাল ৰাইজক আমি জোহাৰ জ্ঞাপন কৰিছোঁ। ইয়াৰ দ্বাৰা আমি জনাব খুজিছোঁ যিহেতু ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ নিমন্ত্ৰণ ক্ৰমে আমি সদস্য ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এটা ছজনীয়া সজাতিৰ দলে আমি ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত আমি উপস্থিত হওঁহি আৰু আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যেহেতু আজি ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ লগত আমাৰ বিয়লি 4টা বজাত আধা ঘণ্টা জোৰা এক আলোচনা হয়। এই আলোচনা সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ যিহেতু তেওঁ সম্পূৰ্ণ আধা ঘণ্টা সময়ত আমাৰ সাঁওতালী ভাষাতে তেওঁ আলোচনা কৰা হয় আৰু আমি সঁচাকৈ যিখিনি আমি সমস্যা অসমৰ সাঁওতালৰ কাৰণে যিখিনি সমস্যা সেই সমস্যাখিনি তেওঁক জনাইছোঁ আৰু তেওঁ আমাক জনাইছে ইতিমধ্যে যিহেতু আমাৰ প্ৰথম ডিমাণ্ডটো আছিলে শিডিউল ট্ৰাইবৰ এছটিকৰণ আৰু দ্বিতীয়তে হৈছে আদিবাসী শান্তি চুক্তিৰ যি কাৰ্যকৰী দফাখিনি মানে চুক্তিবদ্ধ হৈছে সেইখিনি সম্পূৰ্ণ কাৰ্যকৰী কৰিব লাগে। দ্বিতীয়তে 3 নম্বৰটো হৈছে বান সমস্যা যেহেতু অসম ব্ৰহ্মপুত্ৰ বিভিন্ন প্ৰান্তত বানৰ সমস্যা কবলত ৰাইজে ভুগিবলগীয়া হয় সেই সমস্যাটো যেহেতু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ে একটা ইস্যু লৈ পিনে যাতে সেই ভাৰত চৰকাৰ যাতে সেইটো সমাধান কৰাৰ ব্যৱস্থা লয় আৰু সেই মৰ্মে আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ আৰু মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী আমাক কথা দিছে যিহেতু আমিও কৈছোঁ আৰু তেওঁ কথা দিছে যে এইটো সুযোগ সুবিধাতে তেওঁলোকে অসমৰ যিসকল সঁচাকৈ শিডিউল ট্ৰাইব পোৱাৰ যোগ্য মানুহ হয় সাংবিধানিক মতে যিজন পোৱা মানুহ সেইসকল সঁচাকৈ পোৱাৰ যোগ্যতা আৰু যিহেতু সাঁওতালসকলৰ সম্পূৰ্ণ কলা সংস্কৃতি ৰীতি ৰিৱাজ পৰম্পৰা সম্পূৰ্ণ জীয়াই ৰাখিছে গতিকে আপোনালোকে পোৱা যোগ্য বুলি আমাক স্পষ্ট আকাৰে কৈছে। গতিকে আমি অনুভৱ কৰিছোঁ মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী যদি ইমান কথা স্পষ্টকৈ কৈছে যাতে অসম চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত গাফিলতি আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে অসম চৰকাৰ দাবী উত্থাপন কৰিছোঁ শিডিউল ট্ৰাইবৰ যি সমস্যা আছে আমাৰ যিখিনি এছটিকৰণৰ সমস্যা সেইখিনি দূৰীকৰণ কৰি আমাক যাতে শিডিউল ট্ৰাইব আপোনালোক দিয়াৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ আৰু ইয়াৰ মৰ্মে এটা কথা স্পষ্ট কৰিছে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে যিহেতু অসমত সাঁওতালসকলে মাঝি থান বা জাহেৰ থান পাইছে নাই সেইখিনিও খবৰ লৈছে তেওঁলোকে আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ আৰু তেওঁ এটা কথা স্পষ্ট কৰিছে যে সঁচাকৈ সাঁওতালসকলৰ যি মেইন ষ্ট্ৰীম মানে যি মূল সুঁতি সেই সুঁতিত থাকিবলৈ হ'লে আপোনালোকে মাঝি থান জাহেৰ থান বচোৱাৰ প্ৰয়োজন আছে। গতিকে সেইখিনি আপোনালোক বচাই ৰাখক অনাগত দিনত যাতে সাঁওতালসকলে নিজকে সাঁওতাল হিচাপে পৰিচয় দিব পাৰে সেই কথা স্পষ্ট ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে আমাক জানিবলৈ দিয়ে আৰু এই সূত্ৰে আমি ক'ব খুজিছোঁ যিহেতু অসমৰ যিখিনি আদিবাসী মূলৰ মানুহখিনি আছে সকলোৰ সমস্যা আছে যিখিনি মূল ষ্ট্ৰীমত আছে তেওঁলোকৰ সমস্যাখিনি সমাধান যাতে হওক আৰু পিচ একৰ্ড যিখিনি হৈছে আদিবাসী শান্তি চুক্তি যিখিনি দফা আমি হৈছে সেই সম্পূৰ্ণখিনি কাৰ্যকৰী হ'ব লাগে সেইখিনি আমি ইতিমধ্যে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিগৰাকীক জনাইছোঁ আৰু দ্বিতীয়তে হৈছে এই আমাৰ